बिटिआर ओनसोलनि रैखाथि गोनां हाग्रा ओनसोलनिफ्राय आयेन बेरेखायै न' बां लुनानै थानाय नखरफोरखौ होस्रांनाय बादिनो बे खेबाव धेमाजिनि गुबुसापरियावबो एभेक्सन खालामनो थांखि लादों हाग्रा बिफाना। गुबुसापरियाव एभेक्सन खालामनो हाग्रा बिफाननिफ्राय दायो रायजो राजाफोरनो नटिस हरदों। धेमाजि जिल्लानि गुबुसापरियाव आयेन बेरेखायै हा आवग्रिनानै थानायखौ उदां खालामनो नखर नखर हाबनानै नटिस होदों हाग्रा बिफाना। बे नटिसखौ मोननानै 40 बोसोरनिबो बांसिन थाबोनाय बे ओनसोलनि रायजो राजाफ्रा खुद्रिखांदों। সরকারে খালি করে আছে আমার এতো কোনো আপত্তি নাই কিন্তু আমার সরকারে কিবা একটা হস্তক্ষেপ দিব লাগিব। हाग्रा बिफाननि दैथायनाय नटिसनि फिनजाथायाव रायजो राजाफ्रा बुंदों सरकारनि बेबादि थांखिखौ मानिनानै लानो हानाय नङा। रायजो राजाफोरनि रोखा बाथ्रा नांगौ जायोब्ला जोंखौ गावथारथों अब्लाबो गुबुसापरिखौ नागारनानै थाङा। फारसेथिं सरकारनि नटिसखौ मोननानै माखासे नखरफ्रा न' बां नागारनानै गुबुसापरिनिफ्राय जानगारनायखौ नुनो मोन्दों। আজি বিভাগীয় নিয়ম মতে গুবুসাপৰি 50 ঘৰ মানুহক আমি হেৰি দিয়া হ'ল 54 ঘৰ মানুহক নটিচ দিয়া হ'ল। এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত যদি তেখেতসকলে নিজ ইচ্ছামতে নাযায় তেতিয়াহ'লে বিভাগীয় ফালৰ পৰা উচ্ছেদ কৰিম বুলি আমাক জনাইছে। উচ্ছেদ আৰম্ভ কৰিছে। উচ্ছেদটো হোৱাৰ কাৰণটো জানে নেকি? উচ্ছেদ কৰা মানে আজি ইমান বছৰে বসবাস কৰি আছিলে মানুহবোৰ। এইটোতো আমি বিভাগীয় ফালৰ পৰাতো আমি একো নাজানো। অৰ্ডাৰ দিছে আৰু বিভাগীয় ফালৰ পৰা আমাক জনাইছে। পৰিকল্পনাটো আমি এতিয়ালৈকে একো গম পোৱা নাই। এনেই ওলাইছে প্লেণ্টেশ্যন হ'ব বুলিয়ে মানে বিভাগীয় ফালৰ পৰা ব্যৱস্থা কৰিব আৰু উচ্ছেদ কাৰ্য চলাব নেকি সেইটোৱে। ৰাইজৰ পৰা কি প্ৰতিক্ৰিয়া পাইছে আপোনালোকে? ৰাইজেতো কৈছে আৰু আমি ইমান বছৰ আছোঁ এতিয়া আমি ক'ত যাম সেইটোতো আমাৰতো উপায় নাই। আমি যদিও বিভাগীয় ফালৰ পৰা আহিছোঁ বিভাগে পঠাইছে আমি জনাইছোঁ। ধেমাজি জিলাত কিমানখন বনাঞ্চলত তেনেকৈ জাননী জাৰি কৰা হৈছে? আমাৰ এতিয়া গুবুসাপৰিতে জোনাই মহকুমাৰ গুবুসাপৰিতে এইটো হেৰি কৰি হৈছে। বেলেগ নাই। আজি 69ৰ পৰা মই ইয়াত বাস্তৱিক কৰি আছোঁ। আমাৰ ৭৭ চনত ভোটৰ নিশ্চিত নাম আছে, আপোনালোকে চাই থাকিব পাৰে। আৰু এতিয়া আমাৰ ইয়াতে 900 ঘৰ মানুহ আছিলে। এতিয়া আমি যিকেইটাৰ কিবা এটা সুবিধা আছে সিহঁতে পাৰ হৈ গ'ল। আমাৰ কোনো ভয় সুবিধা নাই। এতিয়া আমি এইটো জেগাত আছোঁ। এটা জুপুৰি বনাই কিনে নদী আমাৰ মাটি বাৰী চব লৈ গ'ল। খেতি বাতি একো নাই। একমুঠি কেতিয়াবা খাইছোঁ কেতিয়াবা খোৱা নাই। এনে হিচাপত আমি আছোঁ। যিবোৰ চৰকাৰী আঁচনিবোৰ আছিলে আপোনালোকে লাভ কৰিছিলে নে? চৰকাৰে কি আঁচনি মানে আপোনাৰ ধৰি লওক গৃহ নিৰ্মাণ ঘৰটো পাইছোঁ আমি এতিয়া পাইছোঁ। এতিয়া এই বছৰে পালোঁ। এতিয়া আপোনালোকে আধৰুৱা বনাই থৈছিলে? আধৰুৱা বনাই থৈছোঁ। এতিয়াতো এইটোতো উচ্ছেদ হ'ব। আপোনালোকে কি ক'ব এতিয়া চৰকাৰক কি আহ্বান জনাব কি ক'ব? চৰকাৰক এতিয়া আমাক মানে চৰকাৰে আমাক কিবা ব্যৱস্থা ল'ব লাগিব। আমি একদম মানে দুখীয়া পৰিয়ালতে ইয়াত আছোঁ। আমাক ইয়াত উচ্ছেদ কৰক কোনো প্ৰশ্ন নাই। চৰকাৰৰ ভূমি চৰকাৰে খালী কৰি আছে আমাৰ এইটো কোনো আপত্তি নাই কিন্তু আমাক চৰকাৰে কিবা এটা হস্তক্ষেপ দিব লাগিব। আমাক ইয়াৰ পৰা উঠাই দিয়ক। আমি ক'ৰবাত ঠাই দিয়ক আমি থাকিম। কিন্তু বেলেগ আপোনালোকৰ বিকল্প ব্যৱস্থা নাই ইয়াত? বেলেগ না ইয়াৰ পৰা আমাৰ বাহিৰত কিবা ব্যৱস্থা নাই। আৰু সেইটো মানে চৰকাৰে ইনকুৱাৰী কৰি পেলাই চাব পাৰে আমাৰ লগত নামত কিবা মাটি বাৰী কিবা আছে নেকি। যদি থাকে আমাৰ লগত খেদি দিয়ক আমি এনেই যাম। আৰু যদি নাই তেনেহ'লে চৰকাৰে বাছনি কৰি পেলাই আমাক কিবা এটা ঠাই দিয়ক। আৰু নহ'লে আমাক গোট খুৱাই পেলাই একে ল'ৰা ছোৱালী লৈ পেলাই গুলাই কিনি মাৰি দিয়ক। আমি সেইটোৱে প্ৰস্তুত আছোঁ। তথাপি ইয়াৰ পৰা যাবলৈ আৰু আমাৰ ইয়াৰ পৰা যাবলৈ উপায় নাই। আমাৰ এইটো আজি 55 বছৰৰ পৰা বসবাস কৰি আছে আৰু আমাৰো জন্মস্থান জন্মভূমি গুবুসাপৰি। আৰু আজি আমাৰ আয়ো ইয়াত শাদী বিয়া ইয়াতে পাতিছে। আমাৰ ভাই ভনী আমি গোটেইকেইটা ইয়াতে জন্মস্থান আমাৰ এইটো। আজি আমাক যোনটো মানে ফৰেষ্ট বিভাগৰ মানুহে আমাক যোনটো নটিচ দিছে এইটো আমি কেতিয়াও মানি নলওঁ। কাৰণ আমি এইটো আমাৰ হয়তো মুখ্যমন্ত্ৰী আমি হেমন্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যদিও মানে সেই উচ্ছেদ কৰিব বিচাৰে বা ইলেকশ্যন কৰে তেনেহ'লে আমি তাক নিজে আহি কৰিব গৈছোঁ। চৰকাৰৰ প্ৰশাসন পঠাব লাগে। আমি উচ্ছেদত মানে মঞ্জুৰ হৈ আছোঁ। ইয়াৰ আগত নহ'লে আমি মানি নলওঁ। আমাক যদি মাৰি দিয়ে আমি মানে ইয়াত নিজে মৰিবৰ কাৰণে তৈয়াৰ হৈ আছোঁ। কাৰণ মানে নদীয়ে গৰা কাটি আছে। আমি সদায় গৈয়ে আছোঁ। আমি সদায় মানে পাৰ হৈ গৈয়ে আছোঁ ইয়াত পৰা। আপোনালোককতো নটিচটো অলৰেডি দিয়াই হৈ গ'ল। আপোনাৰ এসপ্তাহ আগতে যাব দিছে। আপোনালোকে সেই টাইমত কি ক'ব চৰকাৰক? আমি এসপ্তাহ আগত এতিয়া নটিচ দিছে। আমি
চেণ্ট্ৰেল মানে আপোনাৰ এইটো ফৰেষ্ট বিভাগৰ মানুহে দিছে আমি এইটো লৈছোঁ। প্ৰশাসনৰ পৰাই অৰ্ডাৰ দিছে ডিপাৰ্টমেণ্ট হিচাপে ফৰেষ্ট ডিপাৰ্টমেণ্টে আহিছে। ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিছে কিন্তু আমাৰ হয়তো MLA পৰা আহিব লাগিছিলে, আমাৰ পৰা হয়তো আমাৰ এইটো MPৰ পৰা আহিব লাগিছিলে, আমাৰ পঞ্চায়তৰ পৰা আহিব লাগিছিলে, আমাৰ জোনাই নৰেশ কুম্বাঙৰ পৰা আহিব লাগিছিলে, আমাৰ ইফালে কমলা শৰ্মা এইকেইটা ডাঙৰ ডাঙৰ নেতাকেইটা যদি আমাক দিলে হয় আমি মানি ল'লোঁ হয়। দিলে মানে ঠিক আছে, আমাক সেইটো ক'ব লাগিব তোমালোকে জেগাটো এৰি দিয়া, বন বিভাগ হয়। কাৰণ এইটো আমি ৰিবনি দিছোঁ, আমাৰ খাজনা আছে, আমি 85ৰ পৰা আমাৰ খাজনা দিয়া আছে মাটিত, আৰু আমি 80 চনৰ খাজনা আমি দেখাব পাৰিম। 71 চনৰ কাগজ আমাৰ লগত কবুচাপুৰীৰ আছে, এইটো একদম মানে আমি অলৰেডি দিব পাৰিম। 1900 কিমান চনৰ কাগজ আমাৰ 72 চনৰ কাগজ আমাৰ লগত আছে, 75 চনৰ কাগজ আমাৰ লগত মিটিং আছে, 71ৰতো আমাৰ লগত আছে। আমি এইটোৰ পৰা NRC ফিলাপ কোনোবা কৰিছে কবুচাপুৰী মানুহ। আপোনালোকে যিমান দিছে আমি মানি লৈছোঁ, পুলিচ বিভাগৰ মানুহে যি দিছে আমি ল'ব লাগিব, হয় নে নহয়? কিন্তু আপোনালোকে ইমানেই কথা, আমাক যদি ইয়াত ইলেকশ্যন কৰে কিন্তু পূৰা চৰকাৰৰ মানুহ হ'ব লাগিব বা MP MLAৰ পৰা আমাক পাৰ্মিশ্যন দিব লাগিব ইয়াৰ ইলেকশ্যন উঠাই দিব। এইবাৰ আমি বন বিভাগৰ মানুহৰ পৰা আমি আঁতৰাই নাযাওঁ। নোটিছ লৈছোঁ কিন্তু এই নোটিছটো বন বিভাগৰ মানুহে দিছে, কিন্তু আমাৰ কোনো MP MLAৰ পৰা অহা নাই। আমি MP MLAৰ লগত গম লৈছোঁ, আমাৰ DC পাৰ্মিশ্যন লাগিব, এইটো DCৰ পৰা কোনো পাৰ্মিশ্যন পোৱা নাই। আমি DC ক'ব লাগিব নিজে যে নাই ঠিক আছে এইটো আমি 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 আমাৰ তৰফৰ পৰা দিছোঁ, আমি কেতিয়াও মানি নলওঁ। কাৰণ আমাৰ ইয়াত জন্মস্থান জেগা হয়, জন্মভূমি হয়। মইতো বাদ দিয়ক না, মোৰ দাদাৰ জন্ম ইয়াত, মোৰ দিদিৰ জন্ম ইয়াত, মোৰ আই দেউতা ইয়াত বিয়া পাতিছে, মোৰ বাবা ইয়াতে বিয়া পাতিছে, আমাৰ ভাই ককাই সিহঁতে চাচা সিহঁতে খুৰা সিহঁতে 8 ভাই ককাই আছিলে, গোটেইকেইটা ইয়াতে বিয়া পাতিছে। আমি আছোঁ ইয়াত 80 চনৰ পৰা ভোট দি আছে ইয়াত। এইটো কেনেকৈ বন অঞ্চল হৈ গ'ল? ৰিবনি আছিল, আমি ৰিবনি এতিয়া আপোনাক আনি কিনি দেখাই দিব পাৰিম। ৰিবনি এতিয়াও মানে আমি খাজানা ৰচিদ দিব পাৰিম। জনাব এতিয়া আমি এইটোৱে মানে আমি নিজৰ ডকুমেণ্ট দাখিল কৰিম চৰকাৰৰ লগত। আমি ডকুমেণ্টত যদি জিতি যাওঁ আমাৰ লাগে, আমি ডাইৰেক্ট লৈ কিনি দেখাই দিম আমি আমাৰ লগত এনেকৈ ডকুমেণ্ট আছে। GC थाखोआव मुं थिसननो गोनां फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। क'क्राझार दा रिलेटिभ पाब्लिक स्कुलाव थाखो 10 सिम मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो आयदायाव थाखो 10 नि मुं थिसननाया सोलिगासिनो। मुं थिसननायजोंनो लोगोसे साइन्स आयदानि फरायसाफोरनो स्कलारशिप टेस्टनि सुबिदा होनाय जागोन। बेनि गेजेराव फरायसाफोरखौ टप 3 सायख'नाय जागोन। 75% आरो स्कलारशिप टेस्टनि काट अफ मार्क जागोन। टपार जानो हानाय फरायसाफोरा 100% स्कलारशिपनि सुबिदा मोननो हागोन। टपार फरायसाफोरनो क'क्राझार दा रिलेटिभ पाब्लिक स्कुला 2 बोसोरनि बेसेन नाङाजासे सोलोंथाइ लानो सुबिदा होगोन। फैगौ 13 मे खालि फुंनि 10 बाजिनिफ्राय 12 बाजिसिम स्कलारशिपनि टेस्टखौ लानाय जागोन। आबुं मिन्थिनो थाखाय 7086401137 नङाब्ला 9435704380 जानबुं अनजिमा आरो relativpublicschool@gmail.com आवबो जगाजग खालामनो हागोन।